মানে বাৰ কাৰণে চেণ্ডেল নিবলৈ আহিছিলোঁ, গিফ্ট দিম বুলি আহিছোঁ। আজি কম মোৰ কুকুৰা বয়স কিমান হৈছে আৰু এইখিনি মই কিমান দিন ৰাখিম বা কিমান দিন কণী পাৰিব। হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই দুলীয়াজান গৈ আছোঁ। এতিয়া ৰাস্তাত মানে আৰম্ভ কৰিছোঁ, ঘৰত আৰম্ভ কৰিবলৈ মানে সময় নহ'ল, পটাপট আহিবলগীয়া হ'ল। আৰু এফালে কণী লৈছোঁ আৰু বিশালটো সোমাম বুলি আহিছোঁ, তো সেইকাৰণে ভিডিঅ'টো কৰিছোঁ। তো ভিডিঅ'টো চাই থাকিব শেষলৈ। এতিয়া বিশাল মাৰ্কেটত সোমাই আছোঁ, বাহিৰত বহুত গৰম, ইয়াত পূৰা AC চলি আছে। আৰু এইফালে মই মানে বাৰ কাৰণে চেণ্ডেল নিবলৈ আহিছিলোঁ, তো গিফ্ট দিম বুলি আহিছোঁ, সেইটো কাৰণে চেণ্ডেল চাই আছোঁ। আৰু বালে এযোৰ চেণ্ডেল আনি দিলোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে, কোমল ভাল। A few moments later. I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. Yeah, I'm about to fade away, cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. আৰু এতিয়া গঁৰাললৈ আহিছিলোঁ কণী নিবলৈ, ঘনাই নি থাকিব লাগে কণী, নহ'লে ভাঙি দিয়ে। এতিয়া এইকেইদিন পূৰা গৰম, কুকুৰাখিনি পূৰা অৱস্থা নাই। ফেনখনো লগাবলৈ আছে, ফেনখন লগোৱা হোৱা নাই। কাইলৈ মানে চাম, যদি সময় হয় তেতিয়া লগাব লাগিব। আজিয়ে লগাম বুলি ভাবিছিলোঁ, খালি মই আজি এতিয়া কণী দি আহিলোঁ। কণী দি অহাৰ পিছত আকৌ বিশালত বাৰ কাৰণে চেণ্ডেল এযোৰ ল'লোঁ। তাৰপিছত অলপ দেৰি শুই থাকিলোঁ। তো এতিয়া কেইটা বজাত, 3টা বজাত সাৰ পাইছোঁ। তো এতিয়া ভাবিলোঁ গঁৰাললৈ আহিছোঁ, তো ভিডিঅ' এটা কৰোঁ, মানে মোৰ কুকুৰাখিনি বয়স কিমান হৈছে মই সেইটো ক'ম, মানে আৰু কিমান দিন কণী পাৰে সেইটো কওঁ। আৰু মই কুকুৰাখিনি কেইটকাত আনিছিলোঁ, ক'ৰ পৰা আনিছিলোঁ, কেনেকৈ আনিছিলোঁ, এইবিলাকৰ ওপৰত ক'ম। তো ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু মোৰ কুকুৰাখিনি যোনখিনি এতিয়া ফাৰ্মত আছে বৰ্তমান, সেইখিনি বয়স হৈছে 8 মাহ, 8.5 মাহ হৈছে, একদম পোৱালি অৱস্থাৰ পৰা এতিয়ালৈকে কণী পোৱা লাগে। আৰু এতিয়া কণী পাৰি থকা 4 মাহ চলি আছে। আৰু মই পোৱালিখিনি মই শিৱসাগৰত অৰ্ডাৰ দিছিলোঁ, সেইখিনি আহিছিলে কলিকতাৰ পৰা। তো মই মানে প্ৰথম অৰ্ডাৰ দিছিলোঁ BB380 অলপ দেৰি হোৱাৰ কাৰণে, দেৰি মানে বহুতেই দেৰি হৈ গৈছিলে, লকডাউনো আছিলে তেতিয়া, লকডাউনৰ সময়ত অনা হৈছিলে। তাৰপিছত সেইটো কাৰণে তাৰপিছত এইখিনি পঠিয়াই দিলে ট্ৰেইনত। তো এইখিনি ট্ৰেইনত পঠিয়াই দিলে, মই তিনিচুকীয়াত গৈ পিনে লৈছিলোঁ। আৰু এই পোৱালিখিনিৰ দাম আছিলে 48 পাৰ পিচ আছিলে। আপোনালোকে হিচাপ কৰি ল'ব, পোৱালি 300-400 আছিলে আৰু 100 মতা আছিলে। তো সেইখিনি আৰু এতিয়া এইখিনি কিমান দিন ৰাখিব পাৰোঁ নাজানো। এনেইতো কুকুৰা 18 মাহ ৰাখে, এনেই বাকী লেয়াৰৰ ফাৰ্মবিলাকত চাইছোঁ মই বেলেগ ভিডিঅ'ত। তো 18 মাহ
18 মাহ ৰাখে। এতিয়া মোৰ এইখিনি কুকুৰা কিমান দিন ৰাখোঁ চাওঁ, যদি কণী পাৰি থাকে তেতিয়া ৰাখিম, যদি কণী নাপাৰে তেতিয়া বেছি দিম। মানে মোৰ সোণালী কুকুৰা আগতে পুহিছিলোঁ, তো সেই 2জনী আছিলে, তো এতিয়ালৈকে কণী পাৰি আছে। তো তাকে ভাবিছোঁ, সিহঁতৰ 2 বছৰ ওপৰ হৈ গ'ল, কণী পাৰি আছে ৰেগুলাৰ। তো সেইকাৰণে ভাবিছোঁ এইখিনি কিমান দিন যায়, তো কণী পাৰি থাকিলে ৰাখিম, নহ'লে বেছি দিব লাগিব। আগৰ মতাখিনি মই 200 টকাত বেছি দিলোঁ, 200 মানে কেজি। তো এতিয়া বগা কুকুৰাটো অলপ দিগদাৰ হয়, এইটো ৰঙাটো ইমান প্ৰব্লেম নহয়। আৰু সেইকাৰণে 200-250 কেজি পালেও হৈ যাব, তো বেছি দিম। আৰু এতিয়া কণী ইমানখিনি আনিলোঁ, এইখিনি 1 প্লেটৰ অলপ ওপৰত আছে, 40-45টামান হ'ব। আৰু ৰাতিপুৱা অনা হৈ গ'ল, ৰাতিপুৱা 2বাৰ আনিলোঁ, ৰাতিপুৱা 7টামানত আনিলোঁ এবাৰ, তাৰপিছত আকৌ কণী দিবলৈ যোৱাৰ আগত এবাৰ আনিলোঁ। তো ইমানখিনি আকৌ আনিব লাগিব। আৰু আধা কুকুৰা ইয়ালৈ লৈ আহিম বুলি ভাবিছোঁ। তো এতিয়া গৰম বেছি পৰিছে, তো সেইকাৰণে এইকেইটা সজাকেইটা এনেই পৰি আছে, সেইটো কাৰণে ইয়ালৈ লৈ আহিম বুলি ভাবিছোঁ। এইটো পূৰা চাফা কৰি ল'ব লাগিব। আৰু সেইদিনাখন ঘৰ ভঙা এইবোৰ টিং-চিংবিলাক ইয়াতে আছে, তো এইবিলাক চব চাফা কৰিব লাগিব। সেই দাদাজন আকৌ আহিম বুলি কৈছে, তো এতিয়া খেতি ছিজন, তো সেইটো কাৰণে অহা নাই। আৰু এতিয়া গোৱালৰ পৰা আহিলোঁ, আহি পিনে আগফালে বহি আছোঁ। আৰু কুকুৰা ভিডিঅ' যিমান দিব পাৰোঁ সিমান দিম, আৰু বেলেগ ভিডিঅ' দিওঁ। তো সদায়তো কুকুৰা ভিডিঅ' দিবলৈ নোৱাৰোঁ, তো বেলেগ ভিডিঅ'বিলাকো চাব, ছাপোৰ্ট কৰিব সকলোৱে। আৰু মই কেলছিয়ামৰ মানে এনেকুৱা পাথৰ পাই বোলে সৰু সৰু লেয়াৰ কুকুৰাক খুৱাই, তো সেইটো অৰ্ডাৰ দিছোঁ। 50 কেজিত 500 টকা লয়। যিটো দাক কৈছোঁ আনি দিবলৈ, য'ৰ পৰা মই দানা আনো, গডৰেজ কোম্পানীৰ। তো মই পোৱালি য'ৰ পৰা আনিছিলোঁ সেইজন মানুহে কৈছিলে খুৱাবলৈ, খালি মই খুওৱা নাছিলোঁ। এতিয়া মানে অৰ্ডাৰ দিছোঁ, খুৱাই চাওঁ ৰিজাল্টটো কেনেকুৱা। আৰু যদি কোনোবাই খুৱাই পাইছে তেতিয়া কমেণ্ট কৰি জনাবচোন কেনেকৈ খুৱাব লাগে। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানেই। তো অন্য এটা ভিডিঅ'ত লগ পাম। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাব। তো আজিলৈ বাই বাই।